like I'd go, but do you know? You never took me serious. Hello everyone, welcome back to my new recipe video. আজি মই বনাম একদম অসমীয়া ষ্টাইলত পৰ্ক ৰেচিপি আৰু তাৰ বাবে মই পৰ্কটো ধুনীয়াকৈ বইল কৰি ৰেডি কৰি লৈছো আৰু আমাক পৰ্কত দিবলৈ লাগিব বিলাহী, আলু, পিয়াজ, মান ধনিয়া, আদা নহৰু পেষ্ট, কেঁচা জলকীয়া আৰু শুকান জলকীয়া। এইখিনিও মই ধুনীয়াকৈ ৰেডি কৰি ললো আৰু এতিয়া প্ৰথমতে মই কৰাহীটো গৰম হ'ব দিছো, তাৰ পিছত বইল কৰি লোৱা পৰ্কটো মই অকণমান সেকি লম আৰু এনেকৈ সেকি হোৱাৰ পিছত যেতিয়া পৰ্কৰ পৰা এক্সট্ৰা তেলটো ওলাব আৰম্ভ কৰিব, তাৰ পিছত মই পৰ্কখিনি ধুনীয়াকৈ এক্সট্ৰাকৈ ৰাখি থৈ দিম। এয়া আমাৰ পৰ্কৰ পৰা তেল ওলালে আৰু মই পৰ্কখিনি এক্সট্ৰাকৈ থৈ দিলোঁ আৰু এতিয়া ইয়াত মই আৰু নতুন তেল ব্যৱহাৰ নাই কৰা। যিখিনি পৰ্কৰ পৰা তেল ওলাইছিলে সেই তেলতে মই পিয়াজ, কেঁচা জলকীয়া, শুকান জলকীয়া, আদা নহৰু পেষ্টটো দি দিছোঁ আৰু এইখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম আৰু এইখিনি মোৰ প্ৰায় ভজা হৈ গ'ল। তাৰপিছত ইয়াতে মই সেকি লোৱা পৰ্ক দি দিছোঁ আৰু এইখিনিও মই কম জুইত ধুনীয়াকৈ ভাজি থাকিম আৰু তাৰ 5 মিনিটমান পিছত মই ইয়াতে দি দিছোঁ আলু আৰু বিলাহী। এইখিনিও মই ধুনীয়াকৈ কম জুইত অলপ সময় ভাজিম আৰু তাৰ পিছত মই ইয়াতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু দি দিছোঁ হালধি আৰু জিৰা গুড়ি। ইয়াত মই আৰু কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। এয়া মই অলপ অলপ পানী দি কম জুইত পৰ্কখিনি ধুনীয়াকৈ হ'ব দিছোঁ। মাজে মাজে ঢাকনিও লগাইছোঁ। এইটো সকলোৱে জানেই, তো মই ভিডিঅ' কৰা নাই আৰু শেষত মই দি দিছোঁ ইয়াতে মান ধনিয়া আৰু এয়া মোৰ পৰ্ক ৰেডি। এইখিনি যিহেতু অকণমান ড্ৰাই কৰিছোঁ, এতিয়া আকৌ মই তাত পৰ্কত এইখিনি অকণমান এক্সট্ৰাকৈ ৰাখি থৈ বাকী যিখিনি আছিলে তাত মই অকণমান পানী দি ভাতৰ লগত খাব পৰাকৈ গ্ৰেভি কৰি লৈ ল'ম। কেনেকুৱা লাগিছে বাৰু? দেখিয়ে খাওঁ খাওঁ লাগিছেনে? মোৰ পিছে পৰ্ক বহুত প্ৰিয় আৰু কোনে কোনে পৰ্ক খাই ভাল পায় মোক কমেণ্টত জনাবচোন। আৰু মই ধুনীয়াকৈ এনেকৈ কাঁহীখন ৰেডি কৰি লৈ ল'লোঁ। এয়া হৈছে পৰ্কৰ গ্ৰেভি। সকলোৱে এবাৰ এনেকুৱাকৈ ঘৰতে বনাই খাই চাবচোন আৰু কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। আজি একদম ঘৰুৱাভাৱে বনাইছোঁ, কেৱল আলু আৰু বিলাহীৰে। আৰু এয়া পৰ্ক ড্ৰাই কৰি অকণমান ৰাখি থৈ দিছোঁ। মই এনেকৈ খাই খুব ভাল পাওঁ আৰু লগত চালাড আছে। তেতিয়াহ'লে আজিৰ এই পৰ্কৰ বিশেষ থালিখন এইখনেই। কেনেকুৱা লাগিছে বাৰু সকলোৱে মোক কমেণ্ট কৰি জনাবচোন। তেনেহ'লে আজিলৈ বাই বাই। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে।